সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত চালম। আজি আমি এই ভিডিঅ'খনত চমুকৈ আলোচনা কৰিম এই সংসাৰখনৰ আটাইতকৈ পবিত্ৰ আৰু শক্তিশালী পুস্তক বাইবেলৰ ওপৰত। তেনেহ'লে আহক আৰম্ভ কৰোঁ। বাইবেল কি হয়? বাইবেলৰ ইতিহাস কি হয়? বাইবেলৰ শব্দটো গ্ৰীক ভাষাৰ বাইবেল ইয়াৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে কিতাপ। বাইবেল এখন কিতাপ নহয়, কিন্তু এখন সৰু পুথিভঁৰাল বুলিও ক'ব পাৰি, কিয়নো বাইবেলত ৬৬টা কিতাপ পোৱা যায় আৰু সেই ৬৬টা কিতাপ মিলি এখন সম্পূৰ্ণ বাইবেল হৈছে। বাইবেলখন প্ৰায় ৪০জন লেখকে বেলেগ বেলেগ জেগাৰ পৰা ১৫০০ বছৰ আগতে লিখি সম্পূৰ্ণ কৰিছিল। বাইবেল ৩খন ভাষাত লিখা হৈছিলে। তাৰ মাজতে কিছুমান ৰজা আছিলে, জালুৱা আছিলে, পাদ্ৰী আছিল, চৰকাৰী কৰ্মচাৰী, খেতিয়ক, মেৰৰক্ষা আৰু চিকিৎসক আছিল। তথাপিও আমি সম্পূৰ্ণকৈ বাইবেল পঢ়িলে চাব পাওঁ যে সকলোৱে একতাৰে এখন বিষয়ৰ ওপৰতে ক'ব বিচাৰিছে। গোটেই বাইবেলত প্ৰথম কিতাপ আদি পুস্তকৰ পৰা প্ৰকাশী বাক্যলৈকে এখন মানুহৰ ওপৰতে প্ৰকাশ কৰা হৈছে, আৰু সেইটো হৈছে প্ৰভু যীশু খ্ৰীষ্ট। বাইবেলৰ মুখ্য বা প্ৰধান হোৱাৰ কাৰণ হৈছে যে এই পবিত্ৰ শাস্ত্ৰখন কেৱল এজন লেখকৰ দ্বাৰাই লিখা হৈছে, আৰু সেইজন সকলোৰে প্ৰধান শক্তিশালী ৰজাৰ ৰজা, ঈশ্বৰৰো ঈশ্বৰ যীশুৱা নিজেই। ২ তিমথী ৩:১৬ কৈছে, গোটেই শাস্ত্ৰত ঈশ্বৰ নিৰ্বাসিত। মানুহে কেৱল সেইটোৱে লিখিলে যোনটো ঈশ্বৰ যীশুৱাই লিখাবলৈ বিচাৰিলে। কিছুমান মানুহক ঈশ্বৰে স্বয়ং আহি কথা পাতিলে, কিছুমানক সপোনত দৰ্শন দিলে, কিছুমানক স্বৰ্গদূতৰ জৰিয়তে ক'লে, আৰু কিছুমানক পবিত্ৰ আত্মাৰ আশীৰ্বাদ আছিলে। আৰু তাৰ ফলস্বৰূপ আজি আমাৰ ওচৰত একেবাৰে সত্য ঈশ্বৰৰ বাৰ্তা আৰু পাৰফেক্ট শাস্ত্ৰ আছে। বাইবেল 2টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো পুৰণা নিয়ম আৰু দ্বিতীয়টো নতুন নিয়ম। প্ৰথম নিয়মত আমি ইজৰাইল দেশৰ ইতিহাস আৰু কাহিনীবোৰ চাব পাওঁ, আৰু নতুন নিয়মত ঈশ্বৰ যীশুৱাই কৰা পৰিকল্পনাবোৰ সম্পূৰ্ণ হোৱাৰ কাহিনীবোৰ চাব পাওঁ। ইজৰাইল দেশ এখন পথ আছিলে, যাৰ জৰিয়তে মছিহা, যোনটো আমি প্ৰভু যীশু খ্ৰীষ্ট বুলিও গম পাওঁ, এই সংসাৰখনত আহিলে। বাইবেলৰ আৰম্ভণি হয় যেতিয়া ঈশ্বৰে মানুহক বনাই এখন পবিত্ৰ পৰিৱেশত বসবাস কৰালে, কিন্তু মানুহে অবাধ্য হ'ল আৰু পাপত পৰি গ'ল, আৰু এই পাপৰ কাৰণে এই সকলো জগতখনত আৰু মানুহ পাপত আহি গ'ল। কিন্তু তথাপিও দয়ালু ঈশ্বৰে এখন পৰিকল্পনা বনালে, যাতে পুনৰাই এই মানুহক নিজৰ পবিত্ৰ পৰিৱেশত উভতাই আনিবলৈ কাৰণে। পৰিকল্পনাৰ মতে ঈশ্বৰ যীশুৱাই আব্ৰাহামক ইউৱাৰ দেশৰ পৰা কানান দেশলৈ মাতিলে। ঈশ্বৰ যীশুৱাই আব্ৰাহাম আৰু তাৰ পুতেক ইছাক আৰু তাৰো পুতেক জাকোবক কথা দিলে যে তেওঁলোকৰ সন্তানৰ পৰা সকলোৱে এই সংসাৰখনত আশীৰ্বাদ বৰ্ষাব। জাকোব, যাক ইজৰাইলো কোৱা হয়, সি নিজৰ পৰিয়ালক লৈ মিছৰ দেশ গুচি গ'ল, য'ত এই পৰিয়ালখন লাহে লাহে এখন দেশ বনি গ'ল, ইজৰাইল। আৰু প্ৰায় 14 খ্ৰীষ্টপূৰ্বত মোছাৰ দ্বাৰা ঈশ্বৰে ইজৰাইলৰ মানুহবিলাকক বাহিৰলৈ ওলাই আনিলে, আৰু যেনেকুৱা ঈশ্বৰে আব্ৰাহাম, ইছাক, জাকোবক কথা দিয়াৰ দৰে পুনৰাই ইজৰাইলক কানান দেশখন উভতাই দিলে। মোছাৰ জৰিয়তে ঈশ্বৰে ইজৰাইলসকলক আজ্ঞা আৰু কিছুমান নিয়ম নীতি দিলে, আৰু এগ্ৰিমেণ্ট কৰি দিলে যে যদি ইজৰাইলসকলে ঈশ্বৰৰ কথা মানি চলিব, তেনেহ'লে অধিককৈ অধিক সিহঁতক আশীৰ্বাদ কৰিব, আৰু যদি সিহঁতে ঈশ্বৰক পাহৰি বাকী মানুহৰ লিখে মূৰ্তি পূজা কৰিব, তেনেহ'লে তাৰ শাস্তি বহুত বেয়া আৰু ভয়ানক হ'ব। মোছাৰ পাছত যিহোছুৱাই ইজৰাইলখন চলাই নিলে। তাৰ পাছত ঈশ্বৰে বিচাৰকৰ্তাসকলক মনোনীত কৰিলে, যোনে ইজৰাইলৰ কাৰণে লাগিলে আৰু আগবঢ়াই নিলে। তাৰ পাছত ইজৰাইলসকলে এখন ৰজা বিচাৰিলে, যাৰ ফলত ইজৰাইলৰ প্ৰথম ৰজা বনিলে চৌল। চৌলৰ পাছত ঈশ্বৰে দাউদক মনোনীত কৰিলে। যেতিয়া দাউদ আৰু তাৰ ল'ৰা চলোমনে ইজৰাইলখনত শাসন কৰিছিলে, সেই সময়ত ইজৰাইল বহুত শক্তিশালী আৰু মহান ৰাজ্য হিচাপে গঢ়ি উঠিল। ঈশ্বৰে দাউদ আৰু চলোমনক কথা দিলে যে তেওঁলোকৰ সন্তানসকলে সদায় কাললৈকে ইজৰাইলখন শাসন কৰিব। চলোমনৰ শাসনৰ পাছত ইজৰাইল 2খন ভাগত ভাগ হৈ গ'ল, উত্তৰ আৰু দক্ষিণ। উত্তৰত 10খন জনজাতিৰ লোকসকলে বসবাস কৰিছিলে, আৰু সেইখন ৰাজ্য ইজৰাইল হিচাপে থাকি গ'ল। আনফালে দক্ষিণত 2খন জনজাতিৰ লোকসকলে বসবাস কৰি এইখন ৰাজ্যৰ নাম যিহুদা কৰা হ'ল।
লাহে লাহে ইজৰাইলৰ সকলো ৰজাই ঈশ্বৰৰ জিহুৱাক পাহৰি গ'ল আৰু মূৰ্তি পূজা কৰিব লাগি গ'ল। তেতিয়া 721 খ্ৰীষ্টপূৰ্বত ছিৰিয়াই ইজৰাইলক বন্দী বনাই লৈ গ'ল। আনফালে জিহুদাৰ কিছুমান ৰজাই ঈশ্বৰৰ কথা মানি চলিছিলে, কিন্তু যেতিয়া সিহঁতেও ঈশ্বৰ জিহুৱাক এৰি বেলেগ ভগৱানক পূজা কৰিবলৈ ধৰিলে, তেতিয়া 600 খ্ৰীষ্টপূৰ্বত বেবিলনিয়াই জিহুদাক সকলক বন্দী বনাই সিহঁতৰ দেশত লৈ গ'ল আৰু সিহঁতৰ দেশ জিহুদাক বৰবাদ কৰি দিলে। 70 বছৰৰ পাছত আকৌ ঈশ্বৰ জিহুৱাই এই বন্দী বনোৱা ইজৰাইলসকলক পুনৰাই নিজৰ দেশত লৈ আনিলে। 444 খ্ৰীষ্টপূৰ্বত ইজৰাইল পুনৰ নিৰ্মাণ হ'ল আৰু এনেকৈ পুৰণা নিয়ম শেষ হৈ গ'ল। নতুন নিয়ম আৰম্ভ হয় 400 খ্ৰীষ্টপূৰ্বৰ পাছত বেথলেহেমত যীশু খ্ৰীষ্টৰ জন্মৰ লগত। আৰু এইখন সেইটোৱে আশীৰ্বাদ আছিলে যাৰ বিষয়ে ঈশ্বৰ জিহুৱাই আব্ৰাহাম, ইছাক, জাকবক কথা দিছিলে। আৰু এই পৰিকল্পনাৰ জৰিয়তে ঈশ্বৰ জিহুৱাই সকলো সৃষ্টিখনত নতুন কৰিলে। যীশুৱে নিজৰ বহুমূল্য তেজ কালবাৰী ক্ৰুচত বহাই দিলে যাতে এই সংসাৰৰ মানুহে পাপৰ পৰা ক্ষমা পাব। আৰু যীশুৱে 3 দিন 3 ৰাতিৰ পাছত মৃত্যুবিলাকৰ পৰা জি উঠিলে। যীশু খ্ৰীষ্টৰ মৃত্যুৱে এই সংসাৰখনৰ বাবে এখন নতুন পথ বনি গ'ল, কিয়নো তেতিয়াৰ পৰা যিকোনোৱে যীশুক বিশ্বাস কৰিব তাৰ কেতিয়াও মৃত্যু নহ'ব আৰু অনন্ত কাললৈকে জীয়াই থাকিব। মৃত্যুবিলাকৰ পৰা যীশুৱে জি উঠা পাছত যীশুৱে নিজৰ শিষ্যবিলাকক এই শুভবাৰ্তা সকলো সংসাৰখনত বিলোৱাবলৈ আজ্ঞা দিলে। আৰু ঠিক তেনেদৰে যীশুৰ শিষ্যসকলে সকলো ঠাই, সকলো জেগা, সকলো দেশত শুভবাৰ্তা বিলাবলৈ লাগি গ'ল। পুৰণা নিয়মত প্ৰভু যীশু খ্ৰীষ্ট অহা ভৱিষ্যবাণী হ'ল। শুভবাৰ্তাত যীশু খ্ৰীষ্টই প্ৰগট হ'ল। পাচনিবিলাকৰ কৰ্মত শুভবাৰ্তা প্ৰচাৰ হ'ল। প্ৰকাশী বাক্যত প্ৰভু যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমন হ'বলৈ আছে। নতুন নিয়ম শেষ হয় এই ভৱিষ্যবাণীৰ লগত যে প্ৰভু যীশু খ্ৰীষ্ট পুনৰাই এই সংসাৰখনত আহিব আৰু যিসকলে প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস নকৰে তাৰ সুদবিচাৰ হ'ব আৰু যিসকলে যীশুক বিশ্বাস কৰিব সিহঁতক যীশুৱে নিজৰ লগত লৈ যাব আৰু তাত নতুন স্বৰ্গ আৰু নতুন পৃথিৱী হ'ব। তো সেইবাবে আপুনি আজি তৈয়াৰ আছেনে?